আজি আপোনালোকৰ কাৰণে এটা লোকেল মুৰ্গীৰ মাংসৰ ৰেচিপি লৈ আহিছোঁ আৰু এয়া ঘৰৰে মুৰ্গী হয় আচলতে আৰু ধুনীয়াকৈ মানুহজনে কাটি বাছি দিলে লগতে এয়া পিঁয়াজ আৰু জিৰা আজৱাইন তেজপাত এনেকৈ লৈ লৈছোঁ আৰু লগতে কি লাগিব এইখিনি আপোনালোকক দেখুৱাই দিলোঁ আৰু বনাওঁতে মই কি ব্যৱহাৰ কৰিম সেইখিনিও আপোনালোকক দেখুৱাই দিম আৰু এয়া তেলত মই 2টা শুকান জলকীয়া 2টা তেজপাত ইয়াতে আধা চামুচতকৈ কম আজৱাইন আৰু আধা চামুচতকৈ কম মই জিৰা ব্যৱহাৰ কৰিছোঁ আৰু লগতে এয়া কাটি থোৱা পিঁয়াজখিনিও মই দি দিলোঁ আৰু সকলোৱেতো বনাব জানেই তথাপিতো মই কেনেকৈ বনাওঁ সেইখিনিকে আপোনালোকলৈ আগবঢ়াই দিছোঁ আৰু আদা নহৰু মই থেতেলিয়াইহে দিছোঁ একেবাৰে মিহি পেষ্ট কৰা নাই মাত্ৰ থেতেলিয়াই পেলাই দি দিছোঁ আৰু এতিয়া এইখিনি খুব ধুনীয়াকৈ আমি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম আৰু এইখিনিতে আপোনালোক সকলোকে মই স্বপ্নাই শুভ সন্ধিয়া জনালোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আজিৰ দিনটো নিশ্চয় আপোনালোকৰ সকলোৱে ভালে কুশলে গ'ল নহয় জানো আৰু আমাৰ আশীৰ্বাদটো আমাৰ কাৰণেও সদায় কৰিব আমাৰো যাতে দিনবিলাক ভালে কুশলে পাৰ হয় আৰু ইয়াতে মই নিমখ দি দিছোঁ আৰু ইয়াতে হালধি ব্যৱহাৰ কৰিব লাগিব আৰু এতিয়া কোনো ধৰণৰ মই বেলেগে মছলা ব্যৱহাৰ নকৰোঁ নিমখ আৰু হালধি দি দিলোঁ দি পেলাই এতিয়া এইখিনি খুব ধুনীয়াকৈ লৰাই ল'ম তেলটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব কিমানখিনি তেল খায় আৰু মই বেছি তেল দিয়া নাই তথাপিতো মাংসখিনি অনুযায়ী দিছোঁ আৰু এতিয়া আমি মাংসখিনি ইয়াতে দি দিলোঁ এতিয়া মাংসখিনি আমি খুব ধুনীয়াকৈ বহুত সময় ভাজিব লাগিব আৰু যেতিয়ালৈকে মাংসৰ নিজস্ব এটা কালাৰ ওলাই নাহে তেতিয়ালৈকে আমি এই মাংসখিনি ভাজিব লাগিব আৰু ভাজি থাকোঁতে আচলতে কি হ'ল মোৰ ফোন কল এটা আহি গ'ল আৰু সেই ভাজি থকা অংশখিনি মই আপোনালোকক সম্পূৰ্ণ দেখুৱাব নোৱাৰিলোঁ মানে কাৰণ ফোনটো মই ৰিচিভ নকৰিলে নহয় কাৰণে মই কৰিবলগীয়া হ'ল আৰু সেই ক্লিপটো মাজতে মই দিব নোৱাৰিলোঁ তথাপিতো যিখিনি মই ধৰি ৰাখিছোঁ সেইখিনিকে আপোনালোকক দিছোঁ আৰু যিহেতু মোৰ এইটোৱেই মোবাইল হয় এইটো মোবাইলতে মই ভিডিঅ' কৰোঁ আৰু সেই সময়ত আৰ্জেণ্ট এটা ফোন কল আহিলে সেই ফোন কলটো মই ৰিচিভ নকৰাকৈ থাকিব নোৱাৰিলোঁ মানে কৰিবলগীয়া হ'ল সেইকাৰণে কৰিলোঁ আৰু এইখিনি এতিয়া মই ভাজি আছোঁ ইয়াতে মই এতিয়ালৈকে কিন্তু কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰাই নাই এতিয়া আমি আলু কাটি লৈছিলোঁ ডাঙৰকৈ এই আলুখিনি ইয়াতে দি দিম আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুৰোধ কৰিছোঁ তেওঁলোকলৈ যাতে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব লগতে কেনেকুৱা পায় কমেণ্ট বক্সত জনাব যদি বেছি ভাল লাগে আপোনালোকৰ মোৰ ৰেচিপিবিলাক তেতিয়া আপোনালোকে আপোনাৰ পৰিয়ালবৰ্গৰ লগতে বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ আৰু ইয়াতে এতিয়া মই ঘৰতে পিচি থোৱা জিৰা ধনিয়া এনেকৈ পিচি থৈছিলোঁ তাৰে মই 2 চামুচ ব্যৱহাৰ কৰিছোঁ সৰু চামুচেৰে 2 চামুচ ব্যৱহাৰ কৰিছোঁ বেছি মছলা দি পেলাই নবনাওঁ কাৰণ লোকেল মুৰ্গী বেছি মানে মছলা দিলে ভাল নালাগে আৰু ইয়াতে অলপ জালুকৰ গুড়ি ব্যৱহাৰ কৰিব লগতে আপোনালোকে যদি কেঁচা জলকীয়া খায় সেয়া দিব পাৰে আৰু লগতে এয়া মই অকণমান জিৰা গুড়ি ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া মাংসখিনি আকৌ ভালকৈ লৰাব লাগিব আৰু এই লোকেল মুৰ্গীৰ মাংসখিনি আপোনালোকে যিমানে ভাজিব সিমানে খাবলৈ সোৱাদ হয় আচলতে লোকেল মুৰ্গী বুলিয়ে নহয় প্ৰত্যেক মাংসই আপোনালোকে হাঁহ হওক মুৰ্গী মাংস হওক ব্ৰইলাৰ মাংস হওক এনেকৈ ছাগলী মাংসই হওক এইবিলাক আপোনালোকে যিমান ভাজিব সিমানে খাবলৈ সোৱাদ লগা হয় আৰু গেছটো কিন্তু বঢ়াই নল'ব কমাই ল'ব আৰু এতিয়া ঢাকোন দি দিলোঁ এইখিনিতে আচলতে মোৰ ফোনটো আহি গৈছিলে কাৰণে মই ফোনটো মানে ৰিচিভ কৰিবলগীয়া হ'ল আৰু আপোনালোকক মই এই ভজা মাংসখিনি কালাৰটো দেখুৱাব নোৱাৰিলোঁ আৰু যিহেতু আপোনালোকে ৰংটো দেখি পেলাই গম পাইছেই চাগে কিমান ধুনীয়া হৈছে আৰু এইখিনি খাবলৈ খুব সোৱাদ লগা হৈছিলে আৰু আশা কৰোঁ আপোনালোকে এনেধৰণে বনাই খাব যিহেতু মইতো সকলোবিলাক আপোনালোকক দেখুৱালে ভাজি থকা মাজৰ অংশকণহে দেখুৱাব নোৱাৰিলোঁ মছলা পাতি দিয়া সকলোবিলাকে দেখুৱাইছোঁ আৰু এয়া পূৰা উতলি আছে
আৰু যদি আপোনালোকে জোল হিচাপে খায় এনেধৰণে আপোনালোকে লোকেল মুৰ্গী মাংস জোলকৈ খাব পাৰে। আমাৰ ঘৰত আকৌ কি হয়, জোল খাই বেয়া পায়। আৰু এয়া দেখিছে নহয়, চামুচ পাতেৰে মই জালুক দি দিলোঁ। জালুক মানে একদম মিহি পেষ্ট নহয়, দৰদৰাকৈ এনেকৈ থেতেলিয়াই লৈছোঁ মই খুন্দনাটোতে। সেইখিনি এতিয়া ইয়াত দি দিলোঁ। দিয়াৰ পিছত আমাৰ এতিয়া মই গেছটো অকণমান বঢ়াই দিছোঁ, যিহেতু মই একদম চিমত ৰাখি থৈছিলোঁ। এতিয়া পানী দি দিয়াৰ পিছত উতলি আহিলে সেয়ে মই মিডিয়ামত ৰাখি দিছোঁ। আৰু এতিয়া ভালকৈ উতলিবলৈ আমি দিব লাগিব। আৰু আকৌ মই গেছটো কমাই দিলোঁ, ল'টো মিডিয়াম কৰি পেলাই ৰাখি থৈ দিছোঁ। এয়া দেখিছে নহয়, এতিয়া মই আলুখিনি এটুকুৰা দুটুকুৰা ভাঙি দিছোঁ, তেতিয়া অকণমান ডাঠ হ'লে আৰু ভাল লাগিব খাই। আৰু আজি মই বেছি ডাঠ নকৰোঁ, আৰু আমি বেলেগ একো নবনাওঁ লগত। আজি ভাত আৰু মাংস এনেকৈয়ে খাম। দুপৰীয়া দাইল চাইল আছে, সেইখিনিও মানে লগতে লৈ ল'ম। আৰু তথাপিতো আজি এই লোকেল মুৰ্গীখিনিৰ লগত কিন্তু বেলেগ একো নিমিলে। লোকেল মুৰ্গী মাংস আৰু লগত ভাত আৰু কোনো বস্তুৱে দৰকাৰ নহয়। এনেকৈ খাই কোনে ভাল পায় জনাবচোন। মই কিন্তু এনেকৈয়ে খাই ভাল পাওঁ। আহক তেতিয়াহ'লে আজি মাংসৰ প্ৰথমৰ বাতিটো মানুহজনলৈ বুলি সজাওঁ, আৰু সেই সজোৱা বাতিটো আজি আপোনালোকলৈ এয়া দেখুৱাইছোঁ। কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। আৰু খাওঁ খাওঁ লাগিছেনে নাই সেইটোও জনাব। কিমান ধুনীয়া হৈছে চাওকচোন। জালুকৰ যিবোৰ দৰদৰাকৈ পিচিছিলোঁ দেখিছে, ওপৰত তেনেকৈ গুটি গুটি নিচিনা হৈ আছে। এনেকৈ দিব, খাই খুবেই ভাল পাব। আৰু আজি মাত্ৰ ভাতৰ লগত আমি এনেকৈয়ে খালোঁ। পুনৰ লগ পাম আন এটা ভিডিঅ'ত।